গুড মৰ্নিং ফ্ৰেণ্ডছ। আজি আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাবলৈ আহিছোঁ। ভিডিঅ'টোৰ নাম হৈছে ইনকম টেক্স ফাইল বা ইনকম টেক্স ৰিটাৰ্ণ। এতিয়াতো আপোনালোকৰ কেইবাজনৰো ইনকম টেক্স ফাইল আছে আৰু কোনোবাৰ নাই। ধৰি লওক ইনকম টেক্স ফাইল বা ইনকম টেক্স ৰিটাৰ্ণ মানে কি, এইটো সাধাৰণতে সকলোৱে জানিবলগীয়া কথা। সেইবাবে এই ভিডিঅ'টো বনাইছোঁ। আহক আমি ইনকম টেক্স ফাইল বা ইনকম টেক্স ৰিটাৰ্ণ মানে কি আজি আমি জানো। তাতে এটা কথা আছে, ন' ইনকম ন' টেক্স। যদি আপুনি কোনো ধৰণৰ ইনকম কৰা নাই তেনেহ'লে আপুনি কোনো ধৰণৰ টেক্স দিবলগীয়া নাই। যদিহে আপোনাৰ ইনকমটো আপোনাৰ যিটো গভৰ্ণমেণ্টে এটা নিৰ্দিষ্ট সীমা বান্ধি দিয়ে যে আপুনি ইমান টকালৈকে ইনকম কৰিলেহে আপুনি টেক্স দিব লাগিব, সেই সীমাৰ ওপৰত যদি আপুনি গুচি গৈছে তেতিয়াহে আপুনি ইনকম টেক্স দিবলগীয়া হ'ব। অন্যথা আপোনাৰ কোনো ইনকম টেক্স দিবলগীয়া নাথাকে। তাৰ কাৰণে ভয় নাখাব, ভয় খাবলগীয়া একো নাই ইনকম টেক্স বুলি। এতিয়া আমি ইনকম টেক্স দিবলৈ হ'লে প্ৰথমতে আমি ইনকম কৰিব লাগিব। ইনকম মানে ক'লে আমি মনত ভাবোঁ ইনকম মানে কি। মনততো আমাৰ প্ৰশ্ন হয় ইনকম বুলি কোৱাৰ লগে লগে। ইনকম মানে কেনেকুৱা ধৰণৰ ইনকম? ইনকমটো নানান ধৰণৰ থাকে। ইনকম মানে হ'ল সাধাৰণতে আমি কৰা ইনকমবোৰৰ ভিতৰত পৰে চেলাৰী ইনকাম। যদি আমি কোনো ব্যক্তি, প্ৰতিষ্ঠান, গভৰ্ণমেণ্ট বা কাৰোবাৰ আণ্ডাৰত কাম কৰি দৰমহা ঘটিছোঁ বা আৰ্ণ কৰিছোঁ, সেই ইনকমটোক চেলাৰী ইনকম বুলি কোৱা হয়। ছেকেণ্ডাৰী ইনকমটো হ'ল বিজনেছ ইনকম। বিজনেছ ইনকম মানে তাৰ কাৰণে আপুনি বিজনেছ কৰিব লাগিব। বিজনেছ ইনকম কৰিবৰ কাৰণে হ'লে বিজনেছ ইনকম মিনছ বিজনেছ যিকোনো ধৰণৰ বিজনেছ হ'ব পাৰে। আপোনাৰ গেলামালৰ দোকানৰ পৰা, শ্বপিং মলৰ পৰা বা আপোনাৰ জোতা চেণ্ডেলৰ দোকানৰ পৰা যিকোনো ধৰণৰ বিজনেছ হ'ব পাৰে বিজনেছ ইনকমত। থাৰ্ড ইনকমটো হ'ল আদাৰ ইনকম। আদাৰ ইনকম বুলি ক'লে আমি সাধাৰণতে এনেকুৱা ধৰণৰ বুজাওঁ যে যিকোনো বেলেগ ধৰণৰ চ'ৰ্চৰ পৰা আপুনি ইনকম কৰিছে, লাইক আপোনাৰ কমিশ্যন, ডিছকাউণ্ট বা আপোনাৰ ছেভিংছত আৰ্নিং কৰা ইণ্টাৰেষ্টৰ থ্ৰুদি ইনকম কৰাটো, সেইটোকে আপোনাৰ আদাৰ ইনকম বুলি কোৱা হয়। এতিয়া আপোনাৰ ইনকম টেক্স ফাইল খুলিবৰ কাৰণে আপোনাৰ কি কি ডকুমেণ্ট ৰিকুৱাৰ্ড হ'ব। এতিয়া ইনকম টেক্স ফাইল খুলিবৰ কাৰণে আপোনাৰ ডকুমেণ্ট ৰিকুৱাৰ্ড হ'ব প্ৰথম পেন কাৰ্ড। ছেকেণ্ড ডকুমেণ্ট ৰিকুৱাৰ্ড হ'ব আপোনাৰ মেইল আই ডি। থাৰ্ড ৰিকুৱাৰ্ড হ'ব আপোনাৰ মোবাইল নম্বৰ। মেইল আই ডি বা মোবাইল নম্বৰ নহ'লে আপুনি টেক্স ফাইল মেইনটেইন কৰিব নোৱাৰিব। এতিয়া তাৰপিছত আপোনাৰ দৰকাৰ হৈ গ'ল বেংক একাউণ্ট ডিটেইলছ। বেংক একাউণ্ট ডিটেইলছ মানে বেংক একাউণ্টৰ ফ্ৰণ্ট পেজটো, য'ত আপোনাৰ বেংকৰ একাউণ্টৰ নম্বৰ, IFSC কোড ইত্যাদি লিখা থাকে। তাৰপিছত দৰকাৰ হ'ব আপোনাৰ লাষ্ট ফাইনেন্সিয়েল ইয়েৰৰ বেংক ষ্টেটমেণ্ট। লাষ্ট ফাইনেন্সিয়েল ইয়েৰ বুলি ক'লে আমাৰ ইণ্ডিয়াত ফাইনেন্সিয়েল ইয়েৰটো ষ্টাৰ্ট হয় 1 এপ্ৰিলৰ পৰা 31 মাৰ্চৰ ভিতৰলৈকে। নেক্সট আহি গ'ল ইনভেষ্টমেণ্ট ডিটেইলছ। ইনভেষ্টমেণ্ট মানে আপোনাৰ বিভিন্ন ইনভেষ্টমেণ্ট হ'ব পাৰে, শ্বেয়াৰ মাৰ্কেট ইনভেষ্টমেণ্ট হ'ব পাৰে, FD বা আপুনি NSE কিনিছে বা তেনেকুৱা ধৰণৰ ইনভেষ্টমেণ্টৰ ডিটেইলছ দিব লাগিব। নেক্সট আহি যায় ষ্টক ডিটেইলছ। ষ্টক ডিটেইলছ মানে হ'ল কি? ষ্টক মানে আপোনাৰ যেতিয়া আপুনি ব্যৱসায়টো আৰম্ভ কৰিছিল তেতিয়া আপোনাৰ হাতত কি ষ্টক আছিলে আৰু এতিয়া 31 মাৰ্চৰ ডেটত আপোনাৰ হাতত ক্লজিং ষ্টক কিমান টকা আছে তাৰ ডিটেইলছ। চানি ডেটৰ মানে আপোনাৰ পাবলগীয়া ধনৰ পৰিমাণ কিমান বাকী আছে বজাৰত। ক্ৰেডিটৰ মানে আপুনি দিবলগীয়া ধনৰ পৰিমাণ কিমান বাকী আপুনি দিবলগীয়া আছে। নেক্সট হৈ গ'ল টোটেল পাৰ্চেছ মানে কিমান টকাৰ বস্তু কিনিলে। নেক্সট হৈ গ'ল টোটেল চেল মানে কিমান টকাৰ বস্তু বেচিলে। তাৰ পিছৰ আইটেমটো হ'ল ফিক্সড এছেট, মানে আপোনাৰ স্থায়ী সম্পত্তি কিবা আছে নেকি। স্থায়ী সম্পত্তি বুলি ক'লে আপুনি ধৰি লওক গাড়ী, মটৰ চাইকেল, বাইক, মেচিনাৰী, কম্পিউটাৰ বা তেনেকুৱা ধৰণৰ বস্তুবোৰ বুজায়। তাৰপিছত লাগিব আপোনাৰ লোন ডিটেইলছ। লোন ডিটেইলছ মানে আপুনি যদি কিবা সেই ফাইনেন্সিয়েল ইয়েৰটোত কিবা লোন লৈ থৈছে, লোনৰ কিমান টকা দিবলগীয়া আছে, কিমান টকা সুদ দিলে আৰু কিমান টকা মূলধন দিলে তাৰ ডিটেইলছটো লাগিব। তাৰপিছত আজিকালি কম্পালচৰি হ'বলৈ গৈ আছে টেক্স ৰিটাৰ্ণৰ কাৰণে এটা ডকুমেণ্ট, সেইটো হ'ল আধাৰ কাৰ্ড। এতিয়া আমি ইনকম টেক্স কেনেদৰে কেলকুলেট কৰোঁ সেই বিষয়ে আমি জানিব লাগিব। সাধাৰণতে ইণ্ডিয়াত ইনকম টেক্স কেলকুলেট কৰা হয় নিজে ডিক্লেয়াৰ কৰে। চেলাৰী ইনকম বাদ দি বিজনেছ ইনকম এইবোৰ যিবোৰ ইনকম হয়, যি টেক্সৰ কাৰণে এপ্লাই কৰে ইনকম টেক্স ফাইলৰ কাৰণে, তেওঁ নিজে ডিক্লেৰেশ্যনৰ ওপৰত ডিপেণ্ড কৰে যে মোৰ ইমান টকা প্ৰফিট হ'ল। এইটোক কয় চেল্ফ ডিক্লেৰেশ্যন বেচিছত কেলকুলেশ্যন কৰা। এতিয়া টেক্স ফাইল বনালে আমাৰ লাভ কি?
মানুহেতো ভাবে ইনকাম টেক্স বনালে সাধাৰণতে লোকচানেই হয়, ইনকাম টেক্স বনালে ইনকাম টেক্সেই দিব লাগে। তাত আমাৰ লাভ কি? লাভ বুলি ক'লে ইনকাম টেক্স ৰিটাৰ্ণৰ যোনটো কপি হয় আপোনাৰ বেলেঞ্চ শ্বীটৰ সৈতে কম্পজিশ্যনৰ, সেই কপিটো লৈ পেলাই আপুনি যিকোনো ধৰণৰ লোনৰ কাৰণে এপ্লাই কৰিবলৈ ছাপৰ্টিং ডকুমেণ্ট হিচাপে দিব পাৰে। সেই ডকুমেণ্টটো লগত নাথাকিলে আপোনাৰ সাধাৰণতে বৰ্তমান সময়ত কোনো ধৰণৰ লোন আপোনাক বেংকে নিদিয়ে। যদি দিয়েও তাৰ ইণ্টাৰেষ্ট ৰেটৰ পৰিমাণটো বহুত বেছি হ'ব। নেক্সট থিং হ'ল TDS। TDS উইল বি ৰিফাণ্ডেড ইফ ইউ আৰ ইলিজিবল। যদি আপোনাৰ ইনকম লিমিটটোতকৈ বেছি টকাৰ ইনকম টেক্স কাট খাই আছে তেতিয়াহ'লে আপুনি সেই এমাউণ্টটো ঘূৰাই পাব। গতিকে TDS বুলি কয়। আৰু আজিকালি এটা নতুন চেক্টৰ হ'বলৈ গৈ আছে যে কিছুমান মানুহলৈ ফৰেন টুৰ যাব বিচাৰে। বেছিকেলি এই ৰুলটো এতিয়া এপ্লিকেবল কৰিছে। যিসকল মানুহে আপোনাৰ ফৰেন টুৰ যাবলৈ বিচাৰে তেওঁলোকৰ কাৰণে ইনকম টেক্সৰ ফ্ৰণ্ট কপিটোও দৰকাৰ হৈছে। তেতিয়া তেওঁলোকে ফৰেন টুৰ যাব পাৰে। যেনেকৈ ধৰি লওক কোনোবা যদি যাব বিচাৰে হজত, তেওঁলোকৰ কাৰণে ইনকম টেক্সৰ ফাইলৰ কপিটো লাগিলে তেওঁলোক হজত যাব পাৰিব। কাৰণ কি ইনকম কৰিছে সেইটো চাইহে তেওঁলোকক পঠিওৱা হয়। আজিৰ ভিডিঅ'টো ইমানলৈ। যদি আপোনালোকে ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। কিবা যদি বুজি নাপাব লাগি থাকিলে আমাক কমেণ্ট কৰি জনাব। থেংক ইউ।